বৰ্গমূল উলিওৱাৰ এটা চুটি আৰু সৰল পদ্ধতি শিকোৱা হওক। প্ৰথমতে আমি 1ৰ পৰা 10লৈকে এই সংখ্যাকেইটাৰ বৰ্গকেইটা আমি জানিব লাগিব আৰু এইটো লক্ষ্য কৰিব লাগিব যে আমি যিকোনো সংখ্যা বৰ্গ কৰিলে তাৰ এককৰ ঘৰত আমি 0 1 4 5 6 9 এই অংককেইটাই পাম। ইয়াত আমি 2 3 7 আৰু 8 এই অংককেইটা কেতিয়াও নাপাওঁ। এটা উদাহৰণৰ সহায়ত বুজোৱা হওক। 3136 এই সংখ্যাটো আমি বৰ্গমূল উলিয়াব লাগে। এককৰ ঘৰত আছে 6। আমি চাব লাগিব যে কোন কেইটা সংখ্যা বৰ্গ কৰিলে আমি এককৰ ঘৰত 6 থকা সংখ্যা পাওঁ। সেয়া হ'ল 4 আৰু 6। গতিকে আমি প্ৰথম 4 আৰু 6 এই অংক দুটা ল'ম। এতিয়া আমি প্ৰথম দুটা অংকলৈ আহিম। কিমান আছে 3 আৰু 1 অৰ্থাৎ 31। এতিয়া আমি চাব লাগিব যে কোন কেইটা সংখ্যা বৰ্গ কৰিলে আমি 31ৰ ওচৰৰ সংখ্যা পাব পাৰোঁ। ইয়াত আমি দেখিছোঁ যে 5ক বৰ্গ কৰিলে আমি 25 পাওঁ, 6ক বৰ্গ কৰিলে আমি 36 পাওঁ। গতিকে আমি 25 আৰু 36 এই দুটাৰ মাজতেই আমাৰ 31 সংখ্যাটো আছে। আমি সদায় সৰুটো ল'ম অৰ্থাৎ 5টো ল'ম। অৰ্থাৎ 54 বা 56, 54 নহ'লে 56 এই দুটাৰ ভিতৰত কোনোবা এটাই 3136ৰ বৰ্গমূল হ'ব। আমি নিৰ্দিষ্টকৈ কেনেকৈ গম পাম? তাৰ কাৰণে আমি যিটো সংখ্যা লৈছোঁ 5 তাৰ লগত 1 যোগ কৰিলে আমি কিমান পাম? 6। এতিয়া 6 পূৰণ কৰিলে আমি কিমান পাম? 30। এতিয়া এই 30টো ইয়াত থকা এই 31তকৈ সৰু। গতিকে এইটো যেতিয়া সৰু হ'ব মানে ইয়াত থকা সংখ্যাটোতকৈ এই সংখ্যাটো যেতিয়া সৰু হ'ব আমি সদায় ডাঙৰ সংখ্যাটো ল'ম। কিমান ল'ম? 56। অৰ্থাৎ 3136ৰ বৰ্গমূল 56। আমি অন্য এটা উদাহৰণ লৈছোঁ 3721 তাৰ বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰোঁ। ইয়াৰ এককৰ ঘৰত 1 আছে। আমি ইয়াত দেখিছোঁ যে 1টো আমি কেতিয়া পাম? 1 আৰু 9ৰ ক্ষেত্ৰত। গতিকে আমি 1 আৰু 9 লিখি ল'ম। আৰু ইয়াত আমাৰ প্ৰথম দুটা অংক লগ লাগি কিমান হৈছে? 37 অৰ্থাৎ 37। 37 ক'ত পাম আমি? 36 আৰু 49ৰ মাজত। হয় 6 নহয় 7। আমি কোনটো ল'ম? সৰুটো ল'ম। অৰ্থাৎ আমি 6টো ল'ম। এতিয়া আমি 6টো যিহেতু লৈছোঁ তাৰ পৰৱৰ্তী সংখ্যাটো কিমান? 7। 6 7 6 7 গুণ কিমান পাম আমি? 42। এতিয়া আমি ইয়াত এই যিটো সংখ্যা পাইছোঁ এই 42টো এই 37তকৈ ডাঙৰ। গতিকে এতিয়া যে ডাঙৰ হ'ব তেতিয়া আমি সৰু সংখ্যাটো ল'ম। কিমান ল'ম? 61 ল'ম। অৰ্থাৎ 3721ৰ বৰ্গমূল কিমান হ'ব? 61। আমি অকণমান ব্যতিক্ৰমী সংখ্যা বৰ্গমূল উলিয়াবলগীয়া হ'ব পাৰে। যেনেকৈ 1296। একেধৰণে চেষ্টা কৰোঁ আহক। এককৰ ঘৰত 6 আছে। গতিকে হয় 4 নহ'লে 6। আমি 4 আৰু 6 লিখি লৈছোঁ। এতিয়া আমি 12লৈ আহিছোঁ। 12টো ক'ত আছে? 9 আৰু 16ৰ মাজত। অৰ্থাৎ 3 বা 4। এতিয়া আমি সৰুটো ল'ম। হয় 34 নহয় 36। ইদাৰ 34 অৰ 36। গতিকে আমি 34 36ৰ ভিতৰত কোনটো হ'ব আমি কেনেকৈ জানিম? আমি 3ৰ সংখ্যাটো লৈছিলোঁ। এতিয়া 3ৰ পৰৱৰ্তী সংখ্যাটো 4। এতিয়া 3 4 গুণ কিমান পাম আমি? পূৰণ কৰিলে 12। এতিয়া দেখিলে ইয়াতো 12 পাইছোঁ, ইয়াতো 12 আছে। এনেকুৱা যদি দুইটা সংখ্যা একে হয় তেতিয়া আমি সদায় ডাঙৰ সংখ্যাটো ল'ম। অৰ্থাৎ ইয়াত আমি যিটো সংখ্যা বৰ্গমূল উলিয়াবলৈ দিছে তাৰ প্ৰথমৰ অংকটা লগ লাগি যিটো সংখ্যা হৈছে আৰু ইয়াত আমি পূৰণ কৰি পেলাই যিটো সংখ্যা পাইছোঁ এই দুটা সংখ্যা যদি একে হয় তেতিয়াহ'লে আমি সদায় ডাঙৰ সংখ্যাটো ল'ম। কিমান ল'ম? 36। অৰ্থাৎ 1296 বৰ্গমূল কিমান হ'ব? 36। আপোনালোকে এনেকুৱা ধৰণৰ আৰু সংখ্যাৰ উদাহৰণ লৈ আপোনালোকে বৰ্গমূল উলিয়াবলৈ চেষ্টা কৰিব পাৰে।